আপনার যদি টুইটার অ্যাকাউন্ট এটা বা দুটা আছে বা তাতকে বেশি আছে আর যদি আপনার অপ্রয়োজনীয় টুইটার অ্যাকাউন্ট ডিলিট করব বিচাৰে তেতিয়াহ'লে এই ভিডিওটো আপনার হবে। তো আজি মই আপোনালোকক দেখাম যে আপনার টুইটার অ্যাকাউন্ট কেনেকৈ ডিলিট কৰিব। আৰু যদি আপোনাৰ ফেসবুক অথবা ইনষ্টাগ্রাম একাউন্ট ডিলিট কৰিব বিচাৰে মই অলরেডি দুটা ভিডিও বনাই ৰাখিছোঁ কেনেকৈ ফেসবুক আৰু ইনষ্টাগ্রাম একাউন্ট ডিলিট কৰিব। তো আপুনি আই বাটন অথবা ভিডিও ডিসক্রিপশনত লিংক দিয়া থাকিব, আপুনি সেই দুটা ভিডিও চাই ল'ব পাৰে। তেতিয়াহ'লে বলক আমি আজি চাই লওঁ টুইটার একাউন্ট কেনেকৈ ডিলিট কৰিব পাৰি। টুইটার একাউন্ট ডিলিট কৰিবলৈ প্ৰথমতে আপোনাৰ টুইটার একাউন্টটো লগইন কৰি ল'ব। তাৰপিছত যদি আপুনি ল্যাপটপত কৰি আছে তেতিয়াহ'লে ইয়াতে চাব পাৰিব যে সাইড বাৰত মোৰ অপশন এটা আছে, তাতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাব পাৰিব যে সেটিংস এন্ড প্ৰাইভেচি, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে তলত চাব পাৰিব যে ডিএক্টিভেট ইউৰ একাউন্ট, তো ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাব পাৰিব যে ডিএক্টিভেট, তো ইয়াত লিখা আছে যে যদি আপোনাৰ টুইটার একাউন্টটো ভুলবশতঃ ডিএক্টিভ কৰি দিয়ে আৰু যদি সেই টুইটার একাউন্টটো আকৌ ইউজ কৰিব বিচাৰে নাইবা ৰিএক্টিভ কৰিব বিচাৰে তেতিয়াহ'লে 30 দিনৰ ভিতৰত আপোনাৰ এই টুইটার একাউন্টটো আকৌ লগইন কৰিব লাগিব। যদি আপুনি লগইন কৰে আপোনাৰ টুইটার একাউন্টটো ডিলিট হৈ নাযায়। আপুনি যদি সঁচাকৈ টুইটার একাউন্টটো ডিলিট কৰিব বিচাৰে তেতিয়াহ'লে 30 দিনৰ ভিতৰত আপোনাৰ টুইটার একাউন্টটো লগইন নকৰিব। যদি লগইন কৰে আপোনাৰ টুইটার একাউন্টটো ডিলিট হৈ নাযায়। টুইটার একাউন্ট ডিএক্টিভ কৰিবলৈ জাস্ট ইয়াতে ডিএক্টিভেটত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ইয়াতে টুইটার একাউন্টৰ পাসওয়ার্ডটো দিব লাগিব। পাসওয়ার্ড দিয়াৰ পিছত আপুনি ইয়াতে জাস্ট ডিএক্টিভেটত ক্লিক কৰি দিব। ডিএক্টিভেটত ক্লিক কৰিলে আপুনি ইয়াতে চাব পাৰিব যে আমাৰ টুইটার একাউন্টটো অলৰেডি ডিএক্টিভ হৈ গৈছে। আৰু যদি আপুনি মোবাইলৰ পৰা কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ মোবাইলত আহিব, মোবাইলত আহি আপোনাৰ টুইটার একাউন্টটো লগইন কৰি ল'ব। তাৰপিছত আপোনাৰ প্ৰফাইলত ক্লিক কৰিব। প্ৰফাইলত ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিলে আপুনি ইয়াতে চাব পাৰিব সেটিংস এন্ড প্ৰাইভেচি, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ওপৰত চাব পাৰিব ইউৰ একাউন্ট, তো ইয়াতে ক্লিক কৰি দিব। একেবাৰে তলত চাব পাৰিব যে ডিএক্টিভেট একাউন্ট, তো ইয়াতে ক্লিক কৰি দিব। তাৰপিছত আপুনি একেবাৰে তলত চাব পাৰিব যে ডিএক্টিভেট, তো ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ টুইটার একাউন্টৰ পাসওয়ার্ডটো দি ডিএক্টিভেট অপশনত ক্লিক কৰিব লাগিব। তো মই পাসওয়ার্ডটো দিলো। পাসওয়ার্ড দিয়াৰ পিছত জাস্ট আপুনি ইয়াতে ডিএক্টিভেটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি যদি সঁচাকৈ টুইটার একাউন্টটো ডিএক্টিভ কৰিব বিচাৰে জাস্ট ইয়েস ডিএক্টিভেট, ইয়াতে ক্লিক কৰি দিব। ইয়েস ডিএক্টিভেটত ক্লিক কৰাৰ লগে লগে আপুনি চাব পাৰিব যে আপোনাৰ টুইটার একাউন্টটো ডিএক্টিভ হৈ গৈছে। বন্ধুসকল আপুনি এনেকৈ আপোনাৰ টুইটার একাউন্টটো ডিএক্টিভ কৰিব পাৰিব। তো যদি ভিডিওটো ভাল লাগে প্লিজ লাইক কমেন্ট শেয়ার কৰিব। ধন্যবাদ।